কচোন শুনি আছো কেনেকে বুজি পাম কচোন ক কি ইমান ডাঙৰ কথা সেই দেওবাৰে যে আনি দিছিলোঁ কি কৰিলোঁ চোৱা নে কি আকৌ যে আজি আনিব লগা হ'লে ভাবি আছা নেকি মোক টকা কাজডাল লুকুৱা বুলি মই তেল নাপাই কুকুৰা পাতি আছোঁ এই মুখা চাচোন নিজে আৰু সদায় সদায় লাগে আৰু যা হ'ব দে আনিম একদিন কাম কৰোঁতে দিনটো ঘুমাব লাগে তই কি বুলি গম পাব ইফালে ৰাতি গাঁও বোলো তই কৰিছি মইতো গা ধুবাই দিছিলোঁ নিজে নিদিলোঁ কোনে ধুবা হাক দিছি কি বুলি অভিজ্ঞ ঘৰত তই এটাই ছোৱালী বাপেহঁতৰ মনটো ভাল লগাব লাগি অলপ দিছোঁ তেহে মাটিখিনি মোৰ নামত দিব যাই চাহ বনাই যা বস্তু লৈছোঁ নি মই চলি পকিলে গোটেই জীৱনডাল বৰবাদ কৰিলে মোৰ তই দোকানৰ পৰা হৈ যায় নদী তিৰিদালা ৰাতিডাল গোটেইডাল সম্পৰ্কে ময়ো দোকানত যাব লাগে চিৰিয়ে বকি আছে দে ঠিক আছে বেয়াও লাগে ময়ো আকৌ বেছি দিন খানা লাগে আজি আকৌ যাবি থৈছোঁ হ'ব দে আৰু অলপমানহে আছে বেয়া লাগে মুখখন বিকি চালি মোৰ দেৰি বাচ্চা নকৰ বহি পেলাই ফিটফাট হৈ মোবাইলটোকে লাগছা চাচোন যা বজাৰৰ পৰা আহিছে আজি মা যাব এই যাম ৰ এটা বেলাটো যাৱা নাই নহয় মাৰে এতিয়া নাযায় দে ৰাতি পেলাই যাম হলি সোনকালকে আহি যা আৰু এটা ভিডিঅ' আছে চাই লওঁ ই বেয়া লাগিছে না এই চলটো ভৰি খান ই ধুনীয়াকৈ দেখাটো একে কি ধুনীয়া লাগে এই ভৰি খান দেখিছে না আমাৰ যদি অৱস্থা এনেকুৱা হ'লে কি কৰি খালো হয় এইখন ভিডিঅ' দেনে বাৰু এইটো নাচাগে এটা হিৰ' ওলাইছে এটা ভিডিঅ'টা ভৰি চৰি ভাঙি মৰবি এটা এই ৰাতি এইবিলাক চাই থাকিলে নহ'ব অলপ বজাৰৰ পৰা শুনো কি গালি পৰা শুনি থাকব নোৱাৰা এই মুনাটো আনচোন আৰু আজি বজাৰৰ পৰা আহোঁতে অলপ মাংস লৈ আহিবি কালি খোৱা নাছিলি আজি মাছ খালি হ'ব দে মাৰে সেইটো পেটহে শুনছ না উঠে এইখিনি কেইদিন খেলবা খেলাবি হ'ব দে দোকানীয়ে থকা হ'লে এইদিন কৰিল মোৰ দাঁতত ধুলি যদি বোকা হয় দাঁতত ধুলি বোকা হ'ব দেখোন তিনিটাহে মানুহ হ'ব দে খাব পৰা জোখা এই শুনছা না এই মুনাটো নিচোন এইডালো নি মাৰিয়া নালিলে কোনে মাৰিবই এই নিজে মাৰে খুৱাবি মোক নোখোৱা দে নিজা চৰাই মাৰি আনি খুৱাবই কোনোবাই গা ধোৱা নাই ইয়াত খানা লাগিলে আজি ভাতটো হৈছে খাই লৈ দেখোন এই ৰচোন ফোন কৰি আছো ৰ ক'ৰ পৰা আহিলি হিমালয় পথাৰ পৰা আহিলোঁ এই মই